হেল্ল' হাই নমস্কাৰ, কি খবৰ আপোনালোকৰ? মই আজি একদম টিফিন ৰেচিপি আৰু এটা লৈ আহিলোঁ। এনেকৈ ভাবিছোঁ মই মাজে মাজে টিফিন ৰেচিপি দি থাকিম। মই মোৰ ছোৱালীক মৰ্ণিং মই কি টিফিন দিওঁ সেইটোৱে মই ভিডিঅ' কৰি থৈ দিওঁ একদম শ্বৰ্ট কৰি কিনে। আৰু ইয়াতে মই গাজৰ, তিয়ঁহ, পিঁয়াজ আৰু শুকান জলকীয়াৰ গুড়ি অকণমান দিছোঁ, অপশ্যনেল হয়। টমেট' চচ, চিলি চচ, চাট মছলা আৰু বিট নিমখ যে সেইটো অকণমান দিব। দি কিনে গোটেইখিনি একদম ধুনীয়াকৈ সানি কিনে এনেকৈ থৈ দিব। অকণমান সময় সানিব, বেছি সময় নালাগে আৰু সানিখিনি কিন্তু অকণমান ছাইড কৰি থৈ দিব, এতিয়া এক্সট্ৰা যিটো পানী ওলায় সেইটো ওলাই যায় আৰু এতিয়া মই এখন আটা দি কিনে বনাম কিন্তু দেই, যিহেতু বাচ্ছাৰ টিফিনৰ কথা হয় সেইকাৰণে এইটো কোনো একদম প্ৰফেশ্যনেল ৰোল নহয় আৰু এইটো দিব পাৰি আৰু বহুত টেষ্টি হয় কিন্তু। এনেকৈ আটাৰ ৰুটিখন বনাই ল'লোঁ, অকণমান তেল দি ভাজি লৈছোঁ কাৰণ যিহেতু বহুত সময়ৰ কাৰণে টিফিনটো পেক হ'ব, তো সেইকাৰণে অকণমান তেল দি কিনে ভাজিব, নহ'লে বহুত টাইট হৈ যায়। আৰু মই কণীটো এটা কণী ইউজ কৰিছোঁ, বহুত ডাঙৰকৈ ৰোলটো বনাইছোঁ যিহেতু তাতে অকণমান গাখীৰ দি কিনে কণীটো গুলি লৈছোঁ। মই এইটো দেখাব নহ'ল কাৰণ ৰাতিপুৱা সময়ত বহুত ফটাফট কৰিব লাগে ন। তো এতিয়া কণীখিনি দি কিনে দিয়াৰ পিছতে ৰুটিখন দি দিলোঁ, এইটো আপোনালোকে সকলোৱে জানে, তথাপি ভাবিলোঁ আৰু শ্বেয়াৰ কৰি দিওঁ মই ঝটপট কৰি কিনে কেনেকৈ ৰেচিপিটো বনাওঁ আৰু এতিয়া মই ধুনীয়াকৈ ইয়াতে ৰোলটো দি দিলোঁ, কোনো বস্তুৱে মই ইউজ নকৰোঁ, কাগজ এনেকৈয়ে মই দি দিম কাৰণ ইমান সময়ৰ কাৰণে যাব, বাচ্ছাই কাগজত কামোৰ মাৰিও দিব পাৰে। চ' হৈ গ'ল, আজিলৈ আহোঁ, ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব, বাই বাই।